তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল আৰু আজিৰ এই ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকক লৈ যাবলৈ ওলালোঁ নলংগা পাহাৰৰ ঝৰ্ণা এখন ৱাটাৰফল আছে তাতে ধুনীয়া তো আৰু আপোনালোকক বলক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু গৰমৰ বতৰ আপোনালোকে সকলোৱে গম পাইছা তো আজি তাতে আৰু বেছি গৰম দিছে তো বেছি দেৰি নকৰাকৈ বলক আগুৱাই যাওঁ আমি নলংগা পাহাৰৰ ঝৰ্ণালৈ আৰু মোৰ লগত যাব এইফালে আছে কৌশিক দা তো কৌশিক দা আৰু মই আজি আপোনালোকক লৈ গৈ আছোঁ তো বেছি দেৰি নকৰাকৈ বলক ৰ'ব গাইজ মই ক'ব পাহৰি আছিলোঁ আমাৰ লগত যাব আৰু মোৰ ভাই এজন দীপক মোৰ আগৰ ভিডিঅ'ত যে আছিল আপোনালোকে দেখা পাইছাই তো আগতে তেখেতৰ ঘৰত বলক আৰু এইটো শলমাৰী মা কালী মন্দিৰ দেখাই পাইছে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো আৰু গাইছ এতিয়া আমি আহি পালোঁ চাৰপাৰা এই গাঁওটোৰ নাম হৈছে চাৰপাৰা আৰু এইফালে দেখা পাইছে আপোনালোকে খেতি কৰিবৰ কাৰণে চব পথাৰ বল হাল বোৱাই থৈছে কাৰণ এতিয়া খেতি কৰাৰ বতৰ সকলোৱে জানে আৰু এই দি গ'লে আপোনালোকৰ চাৰপাৰা ডনবক্স স্কুল পাব অলপ আগত গৈয়ে ৰাইট চাইডে আৰু আহি আমি দীপকৰ ঘৰ আহি পালোঁ এইটোৱে হৈছে দীপকৰ ঘৰ দেখা পাইছনে এইটো তো এই ৰেডি হৈছে নাই চাওঁ আৰু ফাইনেলি আহি পালোঁ মোৰ দীপক ভাইৰ ঘৰ ক'ত গ'লে ভাই দীপক ইফালে ইফালে আৰু এইটোৱে হৈছে মোৰ দীপক ভাইৰ ৰুম কেইটা চাই লওক নৰ্মেল ৰুম কিবা কওক মোৰ গেক্স কিবা কওক তো আজি দীপক মই আৰু কৌশিক দা তিনিজনে আপোনালোকক লৈ গৈ আছোঁ তো বেছি দিন নৰকে বলক আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এইটো কৌশিক দা বাহিৰত আছে আৰু ইয়ে হে দীপু কিং ৰকি ভাই আৰু আহি ইফালে চাওক বান্দৰতা কেনেকৈ ভাত খাই আছে চাং কি আছে ঐ কি মাছ না মাংস হা মাংস খায়ো কাম নাই তোৰ এই বডি চেমে থাকিব আৰু মোৰ দীপক ভাইৰ ঘৰৰ সন্মুখত এনেকুৱা লক্ষী মন্দিৰৰ গেট এখন পাব কাৰণ ইয়াত বহুত ডাঙৰকৈ লক্ষী পূজা এইটো মন্দিৰটো আপোনালোকে দেখা পাইছিল আৰু এই গাঁওটোৰ নাম হৈছে বৰদামল আৰু এইটো হৈছে বৰদামল ফিল্ড ফুটবল খেলে ইয়াতে ইয়াৰ গাঁৱৰ মানুহবিলাক আৰু এইটো বৰদামল হাইস্কুল না কি এইটো আপোনালোকক ভালকৈ জুম কৰি দেখাই দি আছোঁ গেটটো চাওক নামটো কিবা লিখা আছিল ভালকৈ ধৰিবই নোৱাৰিলোঁ আৰু আমাৰ লগত দীপকৰ জেঠীৰ ল'ৰাও যাব বোলে এই যে ভাত খাই আছিল যে ভাই খবৰ ভাল দে হাতেই নিদিল দে একো নাই দে আৰু আহি এতিয়া আমি লেফ্ট চাইডে যাব লাগিব এদি গ'লে আমি পাই যাম নলংগা ঝৰ্ণাটো আৰু এইপিনে চাওক এইটো হৈছে আমাৰ অসম এপিনে পাহাৰ এপিনে পথাৰ ধান আৰু এইটো চাওক হাল বোৱাব নেকি ট্ৰেক্টৰ লৈ নামি আছে পথাৰত আহি এইটোৰ কি ৰাস্তা পালোঁ আমি কিবা মানুহৰ চোতালৰ মাজে যোৱা নিচিনা লাগি আছে হৈছে আৰু দে আৰু যিয়ে নহওক যাবতো লাগিবই বাপৰে মাইনা কি মনাত হাও মাতেই নেদেচোন দে আৰু বল আগবাঢ়ি যাওঁ আৰু আমি এনেকৈ আহি ফাইনেলি পাই গ'লোঁ নলংগা ঝৰ্ণা ৱাটাৰফল য়েছ পাই গ'লোঁ এইফালে আছে ঝৰ্ণাটো এইফালে দেখা পাব আপোনালোকে অলপ পিছত ৰ'ব আৰু এইটো চাওক নলংগা ৱাটাৰফল ঝৰ্ণা এইটো চাওক ওপৰত দেখাই দিয়ক মানুহবিলাক কেনেকুৱা আছে এইটো আৰু ফাইনেলি হাম পहुঁচ গয়ে সাকসেস हो गए আদা আৰু এইটো চাওক ফাইনেলি আহি গ'ল আৰু এইফালে চাওক বাচ্চাকেইটা কেনেকৈ গা ধুই আছে পানীত গৰমৰ দিন সকলোৱে জানে আৰু এইপিনে চাওক মানুহ এইপিনে আৰু এইফালে ওপৰত যাম আমি লাহে বলক আপোনালোকৰ ওপৰত কৌশিক দা লাহে যা লাহে পিছলিব ইয়াৰ পৰা যদি শ্লিপ খাই কিবাকে পৰোনা চেচ আৰু হাৰ্দি চাৰ্দি বিচাৰিয়ে নাপাব মানুহৰ আৰু শ্লিপত তামাম দে আৰু এইফালে চাওক আধা উঠি পালোঁ আমি
বাপৰে কি গা ধুই আছে ৰে মানুহবিলাক আমাতকৈ আগত আহি আৰু এইপিনে চাওক বাপৰে মোৰ পিছফালৰ তাত তামাম গুটকা খাই আছে ৰে এতিয়া আৰু ওপৰত যোৰ ৰাম 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 পিছলি নাযাবি ৰে কিবাকে বাবাৰে বাবা ভয় লাগে এ বাবা বাচালে রে দেবা এ রাম 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 বাচালে পৌঁছ গে ইয়েস 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 আরে ভালে সব কেনেকুৱা গা ধুই আছে ক'ত ঘৰ আপোনাৰ ইয়াতে ঘৰ আৰু আপোনাৰ কেনে পানী চাফা না এওঁলে যাওক ভাইগিলা সকলে গা ধুই আছে খাই পালোঁ দে আৰু ফাইনেলি এতিয়া অলপ ৰেষ্ট লওঁ তামাম ভাগৰো লাগিল গৰমো লাগিল এতিয়া গৰমত জছত গা ধুলেতো আৰু নহ'ব না এতিয়া জ্বৰ চৰ হৈ যাব আৰু তই ছাৰ এতিয়া গা ধুব লাগিব নহয় তামাম গৰম লাগিল এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ গা ধুবৰ কাৰণে বাপৰে ইও কম নহয় দে ভিডিঅ' কৰি কৰি মোৰ কেমেৰাৰ আগত আহি পাল তো ফাইনেলি ড্ৰেছ চেঞ্জ কৰা হৈ গ'ল এতিয়া গা ধুওঁ বাপৰে এইটো পিছলে না ধে ভয়হে লাগে আৰু মোৰ কিবাকে গৈ পালে হ'ল আৰু ভাই ধৰ মোক ধৰ ৰে ইপিনে লওঁ মোক গৈ পালোঁ দে কিবাকে টেনশ্যন নাই আৰু য়েছ পাই গ'লোঁ মই য়েছ কি মজা পানী ঠাণ্ডা ভাই আছ ন দে কি মজা গৰমৰ দিনত এনেকুৱা গা ধুই আপোনালোকে আহক এইটো ঝৰ্ণা নলংগাত গা ধুব কি মজা লাগে চাই লওক আপোনালোকে ঝৰ্ণাটো তো গাইছ আৰু ফাইনেলি আমাৰ গা পা ধোৱা হৈ গ'ল এতিয়া আৰু লাহে লাহে বৰষুণ আহি আছে বতৰ বেয়া হৈ আছে তো আৰু আমি ঘৰত যাব লাগে এতিয়া তো আজিলৈ এইখিনিয়ে কিমান জিত ভাই আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পায় তো আজিলৈ এইখিনিয়ে বাই এয়া বৰষুণ আহিছে কাৰণে আৰু চবে পলাই আছে নিজৰ নিজৰ ঘৰত লাহে লাহে দিব বা ইপিনে আৰু পূৰা চেম্পু টেম্পু চাবোন লৈহে গা ধোৱা ষ্টাৰ্ট ইপিনে বৰষুণ আহি আছে টাটা টাটা